প্ৰেছ জালত মই মহানন্দ আপোনালোকৰ লগত ঈশ্বৰৰ বাক্য পুনৰবাৰ আজি আলোচনা কৰিব বিচাৰোঁ। প্ৰিয়সকল, প্ৰভু যীশুৰ মধুৰ প্ৰেমত সকলোকে আজিৰ দিনটোলৈ স্বাগতম জনাইছোঁ। প্ৰিয়সকল, আপোনালোক ঈশ্বৰৰ সৈতে জীয়াই আছানে? প্ৰভুৰ পথত প্ৰতিদিনে গৈ আছানে? আপুনি ঈশ্বৰৰ পথৰ পৰা আপুনি পিছলি গৈছা নেকি? চাওক, ঈশ্বৰৰ পথত চলিলে আমাৰ কিমান শান্তি আনন্দ আছে। ঈশ্বৰৰ সৈতে জীয়াই থাকিলে আমি যিটো কৰিব বিচাৰোঁ তাকে আমি কৰিব পাৰোঁ। এইবাবে দাৱীদে প্ৰাৰ্থনা কৰিছিল। গীতমালা 143 অধ্যায় 8 পদত, তুমি মোক মই চলিবলগীয়া পথ শিকোৱা, কিয়নো মই মোৰ প্ৰাণ তোমালৈ তুলি ধৰিছোঁ। প্ৰেছ দ্য লৰ্ড। আমি প্ৰতিদিনেই প্ৰাৰ্থনা কৰিব লাগে। সমাজৰ মাজত কেনেদৰে চলিব লাগে প্ৰভুক সুধিব লাগে। আমি কি কৰিব লাগে, কি কৰিব নালাগে, আমাৰ পৰিয়ালক কেনেদৰে প্ৰভুৰ পথত লৈ যাব লাগে, এই সকলো প্ৰভুক সুধিব লাগে। কেতিয়াবা আমি নিজৰ ওপৰত নিৰ্ভৰ কৰোঁ। মই এইটো জানো, মই এইটো কৰিব পাৰিম, মোৰ এইটো জ্ঞান আছে, মোৰ কোনো কাৰো প্ৰয়োজন নহয়। এনেধৰণৰ বেয়া অভ্যাসক আমি ত্যাগ কৰিব লাগে, কিয়নো যিকোনো কাম নিৰ্ণয় লোৱাৰ আগতে তেওঁক সমৰ্পণ কৰিব। সমস্যাৰ সময়ত ব্যাকুল নহয়, প্ৰভুত সমৰ্পণ কৰিব। কেতিয়াবা ঈশ্বৰে কয়, তোমাৰ সমস্যাটোক মোৰ ওপৰত সমৰ্পণ কৰা, মই সমাধান কৰিম। প্ৰিয়সকল, তেওঁ আমাক শুদ্ধ পথত চলায়। এইবাবে তেওঁক ক'ব লাগে, প্ৰভু মোক তোমাৰ পথত চলাই নিয়া। প্ৰিয়সকল, ঈশ্বৰৰ পথত ঈশ্বৰেহে চলায় আৰু তেওঁহে চলাওঁতা। ঈশ্বৰৰ অবিহনে তেওঁৰ পথ কোনো নাজানে। এইবাবে ঈশ্বৰৰ সৈতে জীয়াই থাকি ঈশ্বৰৰ পথত আমি চলিব লাগে। আমি নিজকে শক্তিশালী, জ্ঞানী নাভাবক, নিজকে তেওঁৰ পথত সমৰ্পণ কৰক আৰু তোমাৰ সকলো মনৰ কথা প্ৰভুক স্বীকাৰ কৰক। তেওঁৰ পথত শান্তি, আনন্দ সকলো আছে। এইবাবে আহক আমি নিজকে সমৰ্পণ কৰোঁ। আহক সকলোৱে প্ৰাৰ্থনা কৰিম। হে প্ৰভু, মই তোমাৰ পথত চলিব বিচাৰোঁ, তুমি মোক চলাই নিয়া। প্ৰভু, মই একো নাজানো, তুমি মোক তোমাৰ পথ শিকোৱা। প্ৰভু, মই নাজানো কেনেকৈ জগতত চলিব লাগে। তুমি মোৰ পৰিয়ালক আৰু মোৰ জীৱনত তাকি চলাই নিয়া। এই সকলো প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত। আমেন।